ব্ৰহ্মপুত্ৰ নদীত বৰ্তমান কিমানখন দলং আছে? এ 4টা, বি 5টা, চি 6টা, ডি 7টা। 6টা। কোন বৰ্ষত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হয়? নাইনটিন 73 চনত হয়। বৰ্তমান অসমৰ মুঠ জিলাৰ সংখ্যা কিমান? পঁয়ত্ৰিশটা। কোনখন চহৰক অসমৰ মেনচেষ্টাৰ বুলি জনা যায়? এ নগাঁও, বি শুৱালকুছি, চি ডিগবৈ, ডি ডিফু। এনচাৰটো হ'ব বি শুৱালকুছি। অসমৰ কোনখন চহৰত এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰ আছে? অপচন এ টাংলা, বি জাগিৰোড, চি ধুবুৰী, ডি তিনচুকীয়া। ৰাইট এনচাৰ হ'ব বি জাগিৰোড। নেক্সট প্ৰশ্নটো হ'ল যে ঢলা শদিয়া দলংখন কোনটো নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? অপচন এ ব্ৰহ্মপুত্ৰ, বি লোহিত, চি দিবাং, ডি চিয়াং। শুদ্ধ উত্তৰটো হ'ব অপচন বি লোহিত। ঢলা শদিয়া দলংৰ দৈৰ্ঘ্য কিমান? অপচন এ 7.15 কিলোমিটাৰ, অপচন বি 8.45 কিলোমিটাৰ, অপচন চি 9.15 কিলোমিটাৰ, অপচন ডি 10.45 কিলোমিটাৰ। এনচাৰটো হ'ব অপচন চি 9.15 কিলোমিটাৰ। এনে ধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ ভিডিঅ'ক একটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত প্ৰেছ কৰি থাকক।